নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিয়নাবি। আজি এটি সুন্দৰ ৰেচিপি কেৰেলা, তিতা কেৰেলা বেহাৰৰ সৈতে অলপ মছলাদাৰ, অলপ স্পাইচি। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। মোৰ চেনেলটি যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। যিমানবোৰ আপোনালোকৰ ফ্ৰেণ্ডছ আছে শ্বেয়াৰ কৰক। আহক এতিয়া ৰেচিপিটো কেনেকৈ বনাইছোঁ তাক চাই লওঁ। চাৰি পাঁচটামান তিতা কেৰেলা সিজাই লোৱা হৈছে আৰু মাজতে ফালি গুটিখিনি এৰুৱাই দিয়া হৈছে। বেলেগ বেলেগে পিচি লোৱা নহৰুৰ পেষ্ট, বেহাৰৰ পেষ্ট, জিৰা জালুক, ৰেড মিৰ্চি, অকণমান মছলা আৰু তিতা কেৰেলাৰ গুটিখিনি পেষ্ট কৰি লোৱা হৈছে। পিচি লোৱা পেষ্ট আৰু মছলাখিনি কেৰাহীত তেল দি ভাজি ল'ম আৰু ভালদৰে ভজাটো লগালৈকে আমি এইটো লৰাই ধুনীয়া এটা ৰং এটা উঠিব আৰু তেতিয়ালৈ ভাজি ল'ম। অলপমান হালধি দিম, সোৱাদ অনুযায়ী অলপ নিমখো দিম। ভাজা হৈ গ'ল, এতিয়া কাঁহী এখনত নুমাই থৈছোঁ। এতিয়া যিখিনি মছলা হৈছে সেইখিনি তিতা কেৰেলাৰ আমি চামুচ এখনেৰে সোমাই দিম। গোটেইখিনি তিতা কেৰেলা মছলা ভৰোৱা আমাৰ ৰেডি হৈ গৈছে। কেৰাহীটোত তেল দি তেলখিনি গৰম হ'বলৈ দিম। পিঠাগুড়ি অলপ হালধি দি এটা মিশ্ৰণ এটা বনাই ল'ম, অলপ পানী দি। আপোনালোকে বেচনো ইউজ কৰিব পাৰে। মোৰ তাত ঘৰুৱা পিঠাগুড়ি আছিল, গতিকে মই পিঠাগুড়িৰে মিশ্ৰণটো বনাই লৈছোঁ। আৰু ইন দ্য মিন টাইম মই কেৰাহীটোত তেলটো গৰম হ'বলৈ দিছোঁ আৰু এইটো ধুনীয়াকৈ মিশ্ৰণ বনাই ল'ম। এইফালে তেল গৰম হৈছে আৰু ইয়াত তিতা কেৰেলাত গোটেই মিশ্ৰণটোত বৰ ধুনীয়াকৈ লগাই দিম। এতিয়া তেলত ডিপ ফ্ৰাই হ'বলৈ দিম আৰু এনেকৈ গোটেইখিনি তিতা কেৰেলাত লগাই ডিপ ফ্ৰাই হ'বলৈ দিম। ভাজা লাগিবলৈ আৰম্ভ হৈছে, গতিকে লৰাই দিছোঁ। সঘনে লৰাই নাথাকিব, তেতিয়াহ'লে মছলাটো ভিতৰৰ পৰা ওলাই যাব। গতিকে এবাৰ এটা ছাইড হ'লে আকৌ আন ছাইডে আপুনি লৰাই দিব। তিতা কেৰেলা বেহাৰৰ সৈতে মোৰ ৰেচিপি ৰেডি। গতিকে আপোনালোকক দেখুৱালোঁ তিতা কেৰেলাৰ এটা নতুন ৰেচিপি। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটি আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।